নমস্কাৰ আপুনি কেতিয়াবা ৰিয়েল লাইফত ৱাৰ চাইৰেন শুনিছে নেকি 1971 চনত হোৱা ইণ্ডিয়া পাকিস্তান যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে গোটেই ভাৰতত ইয়াৰ চাইৰেনবোৰ টেষ্ট কৰি থকা হৈছে কিন্তু আজি কিয় এই কথা আমি ডিসকাস কৰিম অপাৰেশ্যন সিন্দুৰে কি ইম্পেক্ট কৰিলে আৰু এনেকুৱা কিবা চাইৰেন শুনা পালে আপুনি একচুৱেলি কি কৰিব পাকিস্তানে পেহেলগামত যি কৰিলে ইয়াৰ উত্তৰ হিচাপে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰা হৈছিল আৰু ইন ফিউচাৰ হোৱা বিভিন্ন ওৰ্ষ্ট কেছ চিনাৰিঅ'ৰ কথা ভাবি বিভিন্ন মক ড্ৰিলবোৰ টেষ্ট কৰি থকা হৈছে ইকুইপমেণ্টবিলাক টেষ্ট কৰি থকা হৈছে আদি কৰি একচুৱেলি আমি নিজকে ৰেডি কৰি ৰাখিছোঁ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে দিয়া নিৰ্দেশ অনুসৰি 300তকৈ অধিক ডিষ্ট্ৰিক্টত মক ড্ৰিল কৰি থকা হৈছে কেনেকৈ ব্লেকআউট কৰিব পাৰি কেনেকৈ এভিকুৱেশ্যন কৰিব পাৰি এইবিলাক শিকোৱা হৈছে বাংকাৰবোৰ চেক কৰি থকা হৈছে আৰু এয়াৰ ৰেড এলাৰ্টছবোৰ অন কৰা হৈছে বিশেষকৈ বৰ্ডাৰ এৰিয়াবোৰত বাংকাৰ্ছবোৰ ক্লিন কৰি থকা হৈছে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক যাতে কিবা ৱাৰ টাইপ চিচুৱেশ্যন হ'লে আমি ছেফ ঠাইত লৈ যাব পাৰি তাৰ ব্যৱস্থা কৰি থকা হৈছে ইয়াতে এটা কথা জানিব লগা আছে যে মক ড্ৰিল কি হয় একচুৱেলি ইয়াতে আমাক ইমাৰ্জেঞ্চি সেৱাসমূহৰ বিষয়ে শিকোৱা হয় আমি কেনেকৈ শেল্টাৰ্ছ বনাব লাগে শিকোৱা হয় কেতিয়া লাইট অফ কৰিব লাগে কোৱা হয় এইবোৰ একচুৱেলি আমাৰ এৱাৰনেছ বিল্ড কৰিবলৈ ভয় আৰু কনফিউজন দূৰ কৰিবলৈ আৰু সবতকৈ ডাঙৰ কথা কেনেকৈ নিজৰ আৰু বেলেগৰ লাইফছ বচাব পাৰোঁ এইবোৰ শিকোৱা হয় লগতে ইয়াৰ ৰেড চাইৰেন বাজিলে কি কৰা হয় এইবোৰ শিকোৱা হয় যেনেকুৱা কিবা কাম কৰি থাকিলে কাম বন্ধ কৰি শেল্টাৰ্ছ ল'ব লাগে লাইট ছুইচ অফ কৰি ৰাখিব লাগে আৰু দৰ্জা খিৰিকী বন্ধ কৰিব লাগে পেনিক হ'ব নালাগে আৰু পাৰিলে বেলেগক হেল্প কৰিব লাগে ড্ৰাইভিং কৰি থাকিলে ইঞ্জিন অফ কৰি ভিতৰত থাকিব লাগে আৰু খোলা ঠাইত থাকিলে মূৰটো কভাৰ কৰি শুই দিব লাগে এই ড্ৰিলছবোৰ অসম দিল্লী অন্ধ্ৰপ্ৰদেশ গোৱা আদি কৰি 33খন ষ্টেটত হৈ আছে এই ড্ৰিলছবোৰে আমাক বহুতো হেল্প কৰিব ৱাৰ টাইপ চিচুৱেশ্যনত কেনেকৈ ছাৰ্ভাইভ কৰিব পাৰি গতিকে নেক্সট টাইম যদি আপুনি ইয়াৰ চাইৰেন শুনা পায় পেনিক নহ'ব SOP ফ'ল' কৰিব আৰু প্ৰিপেয়াৰ হৈ থাকিব আৰু যদি এই ভিডিঅ'টো দেখি কিবা হেল্প হৈছে শ্বেয়াৰ কৰিব কাৰণ নলেজ হৈছে ফাৰ্ষ্ট লাইন অফ ডিফেন্স ধন্যবাদ